হেল্ল' ফ্ৰেণ্ড, আপোনালোক কেনেকুৱা? নিশ্চয় ভালেই আছে। মই ভাল, গোটাইতে ভাল, ঠিকে আছে, ভালে থাকক। বহুত দিনৰ মূৰত আহিলোঁ এটা নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো হৈছে, আজি মই আপোনালোকক লৈ যাম এটা নতুন ঠাইলৈ। নতুন ঠাই মানে কি, গুৰুদ্বাৰালৈ। গুৰুদ্বাৰাটো মোৰ ঘৰৰ ওচৰতে হয়। আজি গুৰু নানক বাৰ্থডে বুলি আজি তালৈ মই গৈ আছোঁ। ব'লক আপোনালোকেও মোৰ লগত তালৈকে যাওঁ। তাত কি হয়, কেনেকুৱাকৈ তেওঁলোকে চেলিব্ৰেট কৰে, সেইখিনি পাৰোঁ। দিনত মই এপাক গৈছিলোঁ, কিন্তু মই কেমেৰা নিয়া নহ'ল, সেইকাৰণে মই দিনত একো কৰিব নোৱাৰিলোঁ বৰ বিশেষ। তো সন্ধিয়া মই আকৌ গ'লোঁ। সন্ধিয়া চেলিব্ৰেশ্যনখিনি আমি চাওঁ, আপোনালোককো দেখুৱাওঁ। আহক আপোনালোক মোৰ লগতে। বাকীখিনি তাত নিজেই আপোনালোকে দেখা পাব মোৰ থ্ৰুৱেদি। আৰু আপোনালোকে যদি চাই ভাল পায়, এটা লাইক দি দিব। আপোনালোকৰ লাইক পালে মই বহুত মটিভেশ্যন হওঁ, ভাল লাগে মোৰ। আৰু আপোনালোকে ক'ম, যদি মোৰ এনেকুৱা ভিডিঅ' চাব মন থাকে আৰু চাবলৈ ভাল পায়, আগলৈকে পাব ইচ্ছা কৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল বটনটো বজাবলৈ নাপাহৰিব। অল কৰি বেল বটনটো বজাই দিলে হ'ল। আহক এতিয়া আমি ভিডিঅ'টো গুৰুদ্বাৰালৈ যাওঁ। গুৰুদ্বাৰাৰ আজি গুৰু নানক বাৰ্থডে উপলক্ষে মই ইয়াত আহিছোঁ। ইয়াত চাকি প্ৰিপেয়াৰ কৰি আছোঁ। কিমানটা জ্বলব? 100টা না? 100 চাকিৰ কাৰণে প্ৰিপাৰেশ্যন হৈ আছে। 100 চাকি জ্বলোৱা হ'ব তাৰ কাৰণে। পতাকা আছে, চবেই আনি দিয়া। হৈছে গুৰু গ্ৰন্থ চাহেবত ডেইলি কোনটো পাঠ হ'ব, কি হ'ব, তাৰ ৰুটিন, মানে যোনটো পাঠ হ'ব সেইটো ইয়াত লিখি দিয়ে।
আজি এইটো পাঠ হৈ আছে, এইটো লিখি দিছে গুৰু গ্ৰন্থ চাহেব। এইটো ডাইনিং হল। ইয়াত দিনত এওঁলোকৰ লাংগাৰ বুলি কয়, পাঞ্জাবী ভাষাত লাংগাৰ বুলি কয়, আমি ডাইনিং হল বুলি কয়। ইয়াত দিনত লাংগাৰ লগা বুলি কৈছিল, লাংগাৰ লাগিছিলে মানে ডাইনিং হল লাগিছিলে। ইয়াত ফ্ৰী অফ কষ্ট সদায় খানা থাকে। এইটো কিটচেন। प्रसाद है। हेलो हेलो। आज 551 बर्थ एनिवर्सरी ऑफ गुरु नानक देव जी है, तो उसी को ध्यान में रखते हुए गुरु नानक देव जी के बर्थ एनिवर्सरी पे छोटा सा सेलिब्रेशन करते हैं हम हर साल होता है। तो इवनिंग पे प्रकार पाठ हुआ, पाठ होने के बाद सुखासन हुआ, उसके बाद दिए जलाए गए हैं। शाम के टाइम पे हर साल की तरह दिए जलाते हैं, हल्की फुल्की आतिशबाजी जैसे कि क्रैकिंग करते हैं, बॉम्ब, छोटा मोटा सेलिब्रेशन करते हैं। मेन सेलिब्रेशन हम लोग अमृतसर में होता है, तो आप ऑनलाइन टीवी पे देख सकते हैं। थैंक यू।
मेरे लोहे से पहले